দুগৰাকী মেধাৱী ছাত্ৰ খুব কথা পাতি ভাল লাগিছে এফালে সাধনা আছে এগৰাকী মেধাৱী ছাত্ৰী এফালে আছে ধৃতিৰাজ ধৃতি মই কথা আৰু পাতি থাকিম কিন্তু তুমি যেহেতু খুব ধুনীয়া গীত গোৱা আজি যেতিয়া তুমি আহিবা বুলি গম পাইছিল বহুতে মোক কৈছিল যে আপুনি ধৃতিক কিন্তু গীত গাব লাগিব আজি আনকি মোৰ কাৰ্যালয়ৰ বহুতে কৈছে যে তেওঁক আজি দুটা হলো গীত গাব তুমি বেয়া পাবা নেকি মই এতিয়া গীত গাম বুলি আৰু গীত শিকিছা নেকি কাৰোবাৰ ওচৰত আসলতে মই বিমিউজ কৰিছিলো কিন্তু মোৰ ইচ্ছাৰ বিপৰীতে কৰিছিলো আসলতে মই ক'বলৈ গ'লে মোৰ ক্লাছিকেল যেটো বিভাগ তাত মোৰ অকমানো ইন্টাৰেষ্ট নাই কিন্তু ট্ৰেডিশনালি মা দেউতাই মোক লগাই দিলে গানৰ স্কুলত নাম সো শনিবাৰ মানে এটা বোৰিং কাম আছিল শুই উঠিব লাগে স্কুলটো থাকে শনিবাৰে তো 12টা বজাত স্কুল শেষ হয় তাৰ পাছত আহি অকণমান শুব লাগে তাৰ পাছত 3:30টা বজাত তাতে গৰমৰ দিন ইফালে গৰম লাগি থাকে আৰু মানে গানৰ স্কুলত যাব লাগে আৰু মানে মোৰ চুৰ টিঙাই থাকে শুই উঠি পেলাই দেউতাৰ লগত ভণ্টি আৰু মই বাইকত উঠি যাওঁ 5 কিলোমিটাৰ মান হ'ব দূৰত তাতে গৈ পেলাই আৰু মানে কোনো ধৰণৰ নিজৰ ইচ্ছা নাছিলে আচলতে আৰু মই তেতিয়ালৈকে জুবিন গাৰ্গৰ গীত তেনেকৈ শুনা নাছিলোঁ মই জুবিন গাৰ্গৰ গীত শুনিছোঁ আচলতে মেট্ৰিক পৰীক্ষা দি উঠি ৰিজাল্টৰ আগে সেইকেইদিন আচলতে ৰিজাল্টৰ সময়ত যিকেইটা গান গাইছিলোঁ মই নিজে ছেটিছফেকশ্যন ল'ব পৰা নাছিলোঁ যে জুবিন দাৰ গানকেইটা মই আচলতে সেইটো সুৰ দিব পাৰিছোঁ নে নাই মোৰ সন্দেহ আছিলে কিন্তু মই এনেকুৱাকৈ চেষ্টা কৰিছিলোঁ যাতে জুবিন গাৰ্গ ডাঙৰীয়াই যিদৰে গানটো হৃদয়ৰ পৰা গায় আচলতে ময়ো তেনেকৈ গাবলৈ চেষ্টা কৰোঁ আৰু মই এটা কথা ক'ব বিচাৰোঁ যে জুবিন গাৰ্গ অনন্য তেওঁৰ সমান কোনো হ'ব নোৱাৰে তেওঁৰ গান আমি গাব পাৰিম কিন্তু জুবিন গাৰ্গ হ'বতো অসম্ভৱ আচলতে কিন্তু মই তেওঁৰ গান গাবলৈ চেষ্টা কৰোঁ আচলতে আৰু এই 2 বছৰ মই ইউটিউবৰ পৰা গান শুনি তেওঁৰ অভ্যাস কৰি আচলতে শুনিলে বেছি মই ভাল পাওঁ গতিকে তেওঁৰ গান শুনিয়ে এনেকৈ প্ৰিয় দৰ্শক আপোনালোকে মন কৰক যে তেওঁ যে অকল পঢ়া শুনাতেই অতি বেছি মেধা তেনেকুৱা নহয় কিন্তু সমান্তৰালভাৱে তেওঁ আন কিছুমান দিশ আছে এইমাত্ৰ তেওঁ সেই দিশটোৰ উমান হয়তো আপোনালোকে পাইছে এগৰাকী প্ৰফেশ্যনেল গায়কৰ দৰে তেওঁ গীত গাইছে আৰু ইমান এটা ধুনীয়া কণ্ঠ ধৃতি তোমাক ভগৱানে সহায় কৰক দেই মই আকৌ এবাৰ প্ৰাৰ্থনা কৰিছোঁ আৰু এটা কথা মই এতিয়া তোমাক ক'ম তুমি অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত স্থাপন কৰা এখন জাতীয় বিদ্যালয়ৰ পৰা প্ৰথম তুমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঢ়িলা আৰু সুখ্যাতিৰে উত্তীৰ্ণ হ'লা তাৰপিছত তুমি ফাৰ্ষ্ট হোৱাৰ পিছতো তুমি স্থানীয় এখন শিক্ষানুষ্ঠানতে আকৌ তুমি এই উচ্চতৰ মাধ্যমিক পঢ়াৰ সিদ্ধান্ত ল'লা সাধাৰণতে অসমত তেতিয়া এটা সময়ততো কটন কলেজৰ ৰাজত্ব আছিল এতিয়া কটন কলেজৰ সেই ৰাজত্বটো কিছু পৰিমাণে হ্ৰাস পালে ভাল ৰিজাল্ট ভাল হৈ আছে কিন্তু যেটো পজিশন পোৱাৰ ক্ষেত্ৰত স্থান লাভৰ ক্ষেত্ৰত কটনৰ সেই আধিপত্য এতিয়া নাই ব্যক্তিগত খণ্ডত গ্ৰহ লৈ উঠা বহু শিক্ষানুষ্ঠানে এতিয়া সেই আধিপত্যটো বিস্তাৰ কৰি আছে যোৱা প্ৰায় এটা দশকতকৈ বেছি হ'ল তুমি তেনেকুৱা শিক্ষানুষ্ঠানলৈ নগৈ তুমি যে এখন স্থানীয় শিক্ষানুষ্ঠানতেই শিক্ষা গ্ৰহণ কৰাৰ সিদ্ধান্তটো লৈছিলা সেয়া তোমাৰ সিদ্ধান্ত নে তোমাৰ মা দেউতাৰ সিদ্ধান্ত আছিল আচলতে প্ৰথমতে মই এইটো আচলতে মা দেউতাৰ সিদ্ধান্ত আছিল যে তেওঁলোকৰ সিদ্ধান্ত আছিল মোৰ ৰিজাল্ট দিয়াৰ বহু আগতে মানে মই যেতিয়া পৰীক্ষা দি উঠিছিলোঁ তেতিয়া দেউতাই মানে আমাৰ দৰং জিলাৰ যিবোৰ ভাল শিক্ষক আছে তেওঁলোকৰ লগত যোগাযোগ কৰিছিল ফিজিক্স কেমেষ্ট্ৰি বা মেথছ বায়'লজি এনেকৈ বিভিন্ন ধৰণৰ ৰিটায়াৰ্ড প্ৰফেচৰে হওক বা ভাল যিসকল মানুহ তেওঁলোকৰ ওচৰলৈকে গৈছিল যে টিউশ্যনৰ ব্যৱস্থাটো কৰিবৰ কাৰণে কিন্তু মানে দেউতাই বহুতৰ খবৰ ল'লে লোৱাৰ পিছত মই যিখন কলেজত অধ্যয়ন কৰিছোঁ ট্ৰিনিটি জুনিয়ৰ ছায়েন্স কলেজ দেউতাই তেওঁলোকৰ খবৰ পালে কিন্তু তেওঁলোকৰ লগত আগতীয়াকৈ কোনো যোগাযোগ কৰা হোৱা নাছিল আচলতে ৰিজাল্টৰ পিছত আমাৰ এডমিশ্যন হ'ল আৰু মই ভাবোঁ আচলতে ইয়াত মোৰ সন্মতিৰ প্ৰধান এটা কাৰণ আছে যে আচলতে মই শিক্ষকে মোক যিখিনি সময় দিব আচলতে মই মোক নিজক তাতকৈ বেছি সময় দিব বিচাৰোঁ মই কিবা এটা বস্তু যদি শিকিব লাগে তেনেহ'লে মই আচলতে বেলেগে যেতিয়া বুজাই থাকিব তেতিয়া আচলতে শিকিব নোৱাৰোঁ এইটো মোৰ ব্যক্তিগত কথা আচলতে এইটো সুবিধাই নে অসুবিধাই মই নাজানো বাৰু কিন্তু